জয় হিন্দ আৰু গুড ইভিনিং সকলোকে যেহেতু আপোনালোকে বহুতে চাকৰি পালে আসাম পুলিচৰ ABUB বা কামাণ্ডতে হওক আৰু যিসকলে লাগি আছে বৰ্তমানলৈকে আপোনালোকে লাগি থাকক হাৰ মানি নিদিব আৰু এই ভিডিঅটো এটা ইম্পৰ্টেন্ট ভিডিঅ আৰু যিসকলে চাকৰি পালে তেওঁলোকে বিশেষকৈ মোক সুধি আছে মেছেজ কৰি আছে বা কমেন্ট কৰি আছে যে ট্ৰেনিংলৈ কি বস্তু নিব মই ভিডিঅটো বনোৱাত অলপ পলম হৈছে কিন্তু বহুতে এতিয়া বজাৰ কৰিলেই ট্ৰেনিংলৈ যোৱা বস্তুৰ ওপৰত কি লৈ যাব তেওঁলোকে বজাৰ কৰিছে আৰু মই আজি একদম সিম্পল ভাবে একদম ক্লিয়াৰ কৰি দিব বিচাৰিছো ট্ৰেনিংলৈ কি লৈ যাব লাগে কি লৈ যাব নালাগে আৰু বহুতে ভয়ও খাই আছে যে এটো বস্তু লাগিব নেকি ট্ৰেনিংত নিনিলে কিবা হ'ব নেকি তো তাৰ বিষয়ে মই একদম ধুনিয়াকৈ আপোনালোকক সিম্পল ভাষাত মই বুজাই দিছো প্ৰথম কথা আপোনালোকে ভবা নিচিনা যে ট্ৰেনিংলৈ ঘৰৰ পৰাই বস্তু লৈ যাব তেনেকুৱা নহয় ট্ৰেনিং সেন্টাৰত আপোনালোকৰ সকলো বস্তু উপলব্ধ থাকে তাতে কেন্টিনৰ ব্যৱস্থা থাকে বা দোকান এবিলাক ব্যৱস্থা কৰি দিব তাত দৰ্জি আহিব আপোনালোকৰ ড্ৰেছৰ জোখমাখ ল'ব খালি পইচাটো দিবলগীয়া হয় বাৰু কিছুমান বস্তু ইছু আহে আৰু কিছুমান প্ৰথম আপোনালোকৰ তাত পইচা দিব লাগিব আৰু বহুতে লৈ লৈছে অলৰেডি খাকি ড্ৰেছ দেখিছো মই লগতে পিটি জোতা লৈ লৈছে আৰু ডিএম বুট এবিলাক লৈ লৈছে এবিলাক ইয়াত লৈ লাভ নাই কিয়নো ট্ৰেনিংৰ বস্তুটো আৰু আপুনি নিজামতে লোৱা বস্তুটো বহুত পাৰ্থক্য আছে তাত গুটেই মানুহখিনি আপোনালোকৰ যিমান থাকিব বাদি আপোনালোকৰ যিমানখিনি ট্ৰেনিজ থাকিব সকলোৰে বস্তুটো মিলিব লাগিব ইয়াতে বহুতে খাকি ড্ৰেছও লৈ লৈছে আপোনাৰ সেই বস্তুটো তাত কাম নিদিব কিন্তু কাৰণ ট্ৰেনিংত কি হয় একতা যেটো ইউনিটি আৰু ডিসিপ্লিনটোৰ ওপৰতে বিশেষকৈ ফোকাস কৰা হয় আৰু ফিজিকেলৰ ওপৰত হেতু থাকে বাৰু কিন্তু আপোনাৰ ডিসিপ্লিনটো থাকিলেহে আপুনি পাব্লিকৰ লগত ভালদৰে কাম কৰিব পাৰিব আৰু টিমৰ মাজত একতাটো লাগে ট্ৰেনিংত তো সেই গতিকে সকলোৰে ট্ৰেনিংৰ পৰাই বস্তুবিলাক একেই হ'ব লাগে তো হেতু আপোনালোকে ললেও তাত এটো নহব বুলি কৈ দিব গতিকে আপোনালোকে ড্ৰেছৰ এটো মাথা নেমাৰিব হেতু তাত অলৰেডি হৈ যাব তাত বাকি এতিয়া আহো আপোনালোকে কি নিব লাগে প্ৰথম কথা আপুনি প্ৰথম গৈ থাকিবলৈ লাগিব খুবলে লাগিব তাত বাৰু বেডিং যোগাৰ কৰি দিব তো ট্ৰেনিং সেন্টাৰ বেডিংটো উপলব্ধ থাকে কিন্তু বেড শীট আৰু ধৰক কি পছন্দ আপোনাৰ তুলি কিবা এবিলাক ল'ব পাৰে কুশন তুলি বেড শীট লৈ ল'ব হোৱাইট বেড শীটটো লাগিব এটো কম্পালসৰি বাকি গাৰু কভাৰ গাৰু তাৰ পৰা আপোনালোকে স্লিপিং বেগ ভাল পায় নে ব্ল্যাঙ্কেট ভাল পায় হেতু আপোনালোকৰ কথা স্লিপিং বেগ ললেও কিন্তু ব্ল্যাঙ্কেটটো লৈ ল'ব নীলা ব্ল্যাঙ্কেটটো দৰকাৰ হয় এটো লৈ ল'ব আৰু সবচে মেইন কথা ট্ৰেনিংত আপুনি সময় নাপালে কাপোৰজোৰ কেদিনমান ধোৱা লেটো হ'ব পাৰে যেটো ট্ৰেনিংৰ ড্ৰেছ কিন্তু আপোনালোকৰ ভিতৰুৱা যিখিনি আন্ডাৰ গাৰ্মেন্ট বিলাক যিবিলাক গেঞ্জি আন্ডাৰৱেৰ এইবিলাক কি হয় বেছিকে লৈ ল'ব তাত বহুত ইম্পৰ্টেন্ট এটো বস্তু কি হয় আপোনালোকে 5 মিনিট 10 মিনিটৰ কাৰণে হয়তো আহিব পাৰিব সেই সময়ত আপোনালোকৰ ভিতৰৰ গেঞ্জি আন্ডাৰৱেৰ এইবিলাক চেঞ্জ কৰি যাব নহলে খৰ খজুলি তাত কৈছো নহয় বহুতৰ হয় আমি দেখি আহিছো গটিকে আন্ডাৰ গাৰ্মেন্ট বিলাক লৈ ল'ব আৰু গেঞ্জি এইবিলাক বেছিকে ল'ব তাৰ পাছতে মোজা ল'ব ভৰিত পিন্ধা মোজাটো আপোনালোকে বেছিকে ল'ব হেতু চেঞ্জ কৰি যাব লাগে পিটি দৌৰতেও বেলেগ মোজা আকৌ ড্ৰিলত যাওঁতেও বেলেগ মোজা আৰু চাওক ডিএম বুটত কি হয় অকমান এনেকুৱা উখ ধৰণৰ মোজা ল'ব পৰাপক্ষত তাতে ইয়াত নললেও তাত ল'ব পাৰে কিন্তু মোজাটো ইয়াৰ পৰাই লৈ যোৱাটো ভাল যিকোনো আৰু খাকিও লৈ ল'ব আৰু সিভিলও ল'ব পাৰে কোলা কিবা এনেকুৱা ধৰণৰ বাকি এতিয়া আহিলে খোৱা বোৱাৰ কাৰণে আপোনালোকে কাহি বাটি টিফিন সিভিন এবিলাক লৈ ল'ব বাকি সাপ সাবুন শ্যাম্পু কি ভাল পায় ক্ৰীম পাউডাৰ এবিলাক ল'ব পাৰে আপোনালোকৰ পছন্দ অনুসৰি আৰু নিজে খাবলৈ কিবা নিবলৈ মন গলে কি হয় আপোনালোকে ইলেক্ট্ৰল টাইপৰ কিবা বস্তু লৈ ল'ব পাৰে কাৰণ ভাগৰ যুগৰ বহুত লাগি থাকে তো ৰিকভাৰীৰ কাৰণে ইলেক্ট্ৰল এবিলাক ল'ব পাৰে পানী বটল এটা লৈ ল'ব ভাল চাই ডাঙৰ চাই বাকি সেইবিলাকে বেছি বস্তু লৈ গৈ আপোনালোকৰ নিজৰ কষ্ট হ'ব প্ৰথম গৈছে ন ইমান দূৰ বুকি নিয়া এবিলাক কষ্ট আছে বেছি বস্তু লৈ ইয়াতে পইচা খৰচ কৰি লাভ নাই কাম নাহে বহুত বস্তু আমি ঘুৰাই লৈ আহিছিলো হেবিলাক বস্তু আহি আকৌ কবাত দি দিও কিছুমান পেলাই থৈ আহিছো বেছি বস্তু লৈ গৈ লাভ নাই নিনিলেও হৈ যায় ট্ৰেনিংতে সকলো বস্তু আপোনালোকক যোগাৰ কৰিবলৈ তাৰ পৰা ব্যৱস্থা কৰি দিব নহলে আপোনালোকক তাত সময় দিব ডাইৰেক্ট হেতু নহয় যে ডাইৰেক্ট ট্ৰেনিং শুৰু কৰি দিব যিখিনি বস্তু আপোনালোকে নিব হেয়াৰ পৰাই তেনেকুৱা নহয় সময় দিব হেখিনি
সুবিধা পাই যাব তো চিন্তা কৰিবলগীয়া একো নাই বিশেষ মই একদম সিম্পলকৈ কৈ দিছোঁ বহুতক দেখি আছোঁ নিজৰ মতে ডিএম ড্ৰেছ কিবা কিবি লৈ আছে তো এইবিলাক লৈ একো লাভ নাই তাত গ'লে সুবিধা আৰু সময় পাই যাব লাষ্টত আৰু এটা কথা কৈ থওঁ মানে দুটামান বস্তু নিব ধৰক হোৱাইট টি-শাৰ্ট লৈ যাব তাৰ পাছতে ট্ৰেক পেণ্ট লৈ যাব এনে প্ৰথম কেইদিন কাম চলিবলৈ বাকি তাৰ ৰুলটো কেনেকুৱা ধৰণৰ ট্ৰেইনিঙৰ ইউনিটতে আপোনাৰ বেটেলিয়ানতে বা ট্ৰেইনিং চেণ্টাৰতে গম পাব ট্ৰেইনিঙৰ কি বা পিন্ধিব দিয়ে কিন্তু আপুনি হোৱাইট টি-শাৰ্ট আৰু ট্ৰেক পেণ্ট এনেকুৱা লৈ যাব দুই এটা আৰু সিভিল ড্ৰেছ লৈ যাব দুই এযোৰ সিভিল ড্ৰেছ লৈ যাব কাৰণ তাতে কেতিয়াবা এনে বজাৰ কৰিবলৈ সুবিধা দিব বাহিৰলৈ যাবলৈ তেতিয়া সিভিল ড্ৰেছযোৰ দৰকাৰ গতিকে সিভিল ড্ৰেছ লৈ যাব দুই এযোৰ সেয়াই আৰু চেণ্ডেল টেণ্ডেল লৈ যাব চেণ্ডেলটো বিশেষ পিন্ধিব নোৱাৰে এনে লেট্ৰিন বাথৰুম গ'লে কেতিয়াবা পিন্ধিব পাৰে তো সেইখিনিয়ে লাষ্টত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি দিব আশা কৰোঁ আপোনালোকৰ মনৰ ডাউট ভয় ক্লিয়াৰ হৈছে ভয় কৰিবলগীয়া একো নাই সেই সৰু সৰু কম বস্তুৱে লৈ যাওক গম পাইছেনে আৰু ট্ৰেইনিঙত যিহেতু চবচে ইম্পৰ্টেণ্ট অলপ পইচাটো প্ৰথম দৰকাৰ হয় পইচাটো আপোনাৰ প্ৰথম গৈয়ে চেলাৰীটো নাপায়তো অলপ টাইম লাগে গতিকে যিমান পাৰে পইচাটো এতিয়া বচাওক য'ত ত'ত খৰচ নকৰিব পইচাটো বচাওক তাৰ পৰা ধুনীয়াকৈ ট্ৰেইনিংখিনি কৰিব তাত গ'লে আপোনালোকৰ এসপ্তাহতে গোটেইখিনি ছেটিং হৈ যাব বাৰু চিন্তা কৰিবলগীয়া নাই তো সেয়াই আছিল ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি দিব আশা কৰোঁ ট্ৰেইনিং ভালে ভালে পাৰ হয় আৰু যিসকলে লাগি আছে আপোনালোকৰো সপোন সোনকালে পূৰ হওক তাকে কামনা কৰিছোঁ আৰু ধন্যবাদ বাই বাই